হাই ফ্ৰেণ্ডছ, আজি আমি ব্লগ বনাম উত্তৰ গুৱাহাটী টিগেশ্বৰ মন্দিৰৰ কাষৰ ৱাটাৰফলছৰ। এতিয়া আমি গৈ আছোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া মোৰ কাষত জিন্তু দাস, মাজত আছে সঞ্জয় ডেকা, বিকি কলিতা, জিন্তু দাস আৰু বিকাশ কলিতা। এয়া মোৰ কাষৰ, এয়া মই ড্ৰাইভ কৰি আছোঁ, মই এইখিনি বেছি কথা ক'ব পৰা নাই। এয়া আমি আহি পালোঁ শিঙমাৰী চক। ইয়াত সন্ধিয়া হ'লে শাক পাচলি বজাৰ বহে। আমি এতিয়া ৰাস্তাত গুচি যাম। এয়া আমিনগড় হাজো চক। আমি আমিনগড় হাজো চকৰ ৰাইট চাইডৰ ৰাস্তাটো যাম, গুচি যাম এতিয়া। অকণমান পাছতে পাম আমি বহুতো কোম্পানী ইয়াত আছে। এই চাওক, এই বহুকেইটা কোম্পানী। এয়া আমি আহি পালোঁ। এয়া হ'ল উত্তৰ গুৱাহাটী টিগেশ্বৰ মন্দিৰৰ কাষৰ ৱাটাৰফলছ। আৰু আপোনালোকে আহিব ইয়াত বহুত সুন্দৰ সুন্দৰ পৰিৱেশ হয়। ইয়াত আহিব নিশ্চয়। আজি আমি আহিলোঁ আৰু পিছত আকৌ আহিম, ভাল লাগিব। আহিব, কিন্তু ভাল লাগিব।
এতিয়া ৱাটাৰফলছৰ পৰা আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ইয়াত থাকি বহুত ভাল লাগিল, আনন্দ কৰিলোঁ। আপোনালোকে আহিব আনন্দ কৰিবলৈ। মই কিন্তু ভিডিঅ' কৰোঁতে নিজৰ ভিডিঅ' কৰা নাই, এয়া মই ফটো উঠিছোঁ। এয়া মোৰ বন্ধু বান্ধৱীসকল, আৰু আমি এতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।